কি ধুনীয়াকৈ উতলিছে দেখিছে, কি ধুনীয়া কালাৰ এয়া। আৰু এতিয়া মই গিলাচটোত ঢালি দিলোঁ। ইমানকণেই ওলালে। বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ মায়ে কাটি আছে এয়া চব্জি। আৰু মোৰ আজি ভিডিঅ'টো হ'বলৈ গৈ আছে, আজি আমাৰ ঘৰত মানে এজোপাই টেঙামৰা গছ লাগিছে, হৈছে। তো মই সেইজোপা দি টেঙামৰাৰ জেলি বনাম বুলি ভাবিছোঁ। এজোপাই লাগিছে, একদম ধুনীয়া, পূৰা পৰিণত হৈ গৈছে একদম। আপোনালোকক আজি একদম ধুনীয়াকৈ টেষ্টি টেঙামৰা জেলি বনাই আপোনালোকক দেখুৱাই আছোঁ। আৰু ব'লক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। চুঙো আৰু আমাৰ খুৰীজনীয়ে ধুনীয়াকৈ মানে টান যে বস্তুটো কাটি ছিঙিব নোৱাৰি, সেইকাৰণে এখন সৰুকৈ এখন কটাৰী লৈ লৈছোঁ। কটাৰী দি দেখাতে সৰু, কিন্তু গুটি অলপ আছে দেই গজোপা। ইমান থৈ থৈছোঁ আৰু খচলে আৰু ইমানখিনি ওলালে। আৰু ব'লক এতিয়া বনাবলৈ আৰম্ভ কৰোঁ। এতিয়া বাকলিখিনি টেঙামৰাখিনি আমি গুটিটো উলিয়াই দিছোঁ। কিছুমানে গুটি সৈতেই দি দিয়ে, মই যেনিবা গুটিটো নিদিওঁ, আচান হ'ব। কৰি দিওঁ। চ' গাইজ, হৈ গ'ল আমাৰ এয়া এটা আছে লাষ্টত। দাইলত দি খাওঁ নি? গুচাই দিছোঁ আৰু এটাটো খতম, ফিনিছ। এতিয়া এইখিনি ধুমগৈ। এই কালাৰ ওলাই গৈছে, অলপ ধুই লওঁ এইখিনি। চ' ফ্ৰেণ্ডছ, মই জুইত বনাম টেঙামৰা জেলিটো। তাৰ কাৰণে এইটো অলপ লেচি ল'ব লাগিব, নহ'লে বস্তুটো ক'লা পৰি যাব যে। চ' এতিয়া মই এইটো লেচি ল'ম। এইটো লেচি ল'লে ধুবলৈ সুবিধা হয় আৰু। হৈ গ'ল লিচি। এইটো বহাই দিছোঁ ইয়াত, আৰু পানী এগিলাচ থৈছোঁ মই, কাৰণ এইখিনি বেছি নহয় ন, এয়া টেঙামৰাখিনি। এতিয়া এইখিনি দি দিম। এতিয়া অকণমান লৰাই দিওঁ। কি ধুনীয়াকৈ উতলিছে দেখিছে। বনাইছোঁ দেই মই। এইখিনি যেতিয়া উতলি হৈ যাব, এইখিনি চাকিম। এয়া কি ধুনীয়া কালাৰ উঠিছে চাওকচোন, ইমান কি ধুনীয়া কালাৰ এয়া। এইখিনি হৈ গ'ল। এতিয়া মই নমাইছোঁ, নমাই লৈ পেলাই চাকিম। চেকনিখন সৰু হ'ল, একো নাই, চলি যাব। তলৰ হেৰিটো গুচাই জানো? গুচালোঁ। ইমানকণ ওলালে আৰু খাবলৈ হ'ব আমাৰ কেইজনীলে। ৰুটিৰ লগত মায়ে ভিতৰৰ ৰুটি বনাই আছে, ৰুটিৰ সৈতে খাম। মই আকৌ এইখিনি ইয়াত দিলোঁ। বতাহ মাৰিছে।
উমি জল আৰু যেনে তেনে মুঠতে জেলিকণ হ'ব লাগে খাব লাগে এতিয়া মই চেনি 1 কাপ দি দিওঁ 1 কাপ দিম বেছি নিদিওঁ কাৰণ বস্তু কম ন চেনিখিনি দি দিলোঁ ভালকৈ লৰাই থাকিব লাগিব তাৰপিছতে মই ভিনেগাৰ দিম কিছুমানে নেমু ৰসো দিয়ে ভিনেগাৰ নাইয়ে অকণমান তলিত লাগি আছে এয়া শেষেই হ'ল মই ইয়াত দি দিলোঁ ইমান ৰ'দ লাগিছে চকুটো ধৰিছে দেই কিবাই ধৰিছে ফেনখিনি কাঢ়ি দিছোঁ ধুনীয়া কালাৰ উঠি গৈছে কালাৰটো ধুনীয়া উঠিছে নে এয়া ধুনীয়া কালাৰ উঠিছে চ' জামখিনি হৈছেনে নাই এতিয়া টেষ্ট কৰি চাম দেই পানীত এতিয়া নমাই দিলোঁ অকণমান 2 মিনিটৰ পিছত মই এই গ্লাছটোত ঢালি দিম চ' গাইজ ইমানখিনি ওলালে জাম আৰু মায়ে ভিতৰত ৰুটি বনাই আছে এইখিনি ঠাণ্ডা পৰিলে যেতিয়া গোটা মাৰি হৈ যাব আৰু তেতিয়া আমি আৰু খাম আৰু চ' গাইজ এয়া হৈ গ'ল জেলি কি ধুনীয়া জেলি হৈছে চাওক এয়া আৰু আমি শুকান ৰুটিৰ লগতে খাম এইবিলাক পুৰি চুৰি আমি বনোৱা নাই ব্ৰেড চেড নাই মায়ে শুকান ৰুটি বনালে আৰু শুকান ৰুটিৰ লগত এতিয়া খাম এয়া কেনেকুৱা আছে এবাৰ কমেণ্ট কৰি দিয়ক ভাল হৈছে নে অকণমান খাই দিছোঁ মজা হৈছে আৰু ভিডিঅ'টো সামৰিলোঁ ইমানতে বাই বাই